खुलुमबाय इनसाइडनि बर'आव आं मिथु बर' हादोरसायाव इनार लाइन पारमिट राहा खालामनांगौनि सांग्रांथि होनाय असिलायै नलबारि जिल्ला अहम जातीयतावादी युवा छात्र परिषदनि सानै बिबानगिरिफोरा साइकेल रेली खालामबोदों। थांनाय 14 सेप्तेम्बर खालि दीपज्योति बेजबरुवा आरो आफ्ताब रहमाना गुवाहाटीनि गाहाय मावखुलिनिफ्राय जागायजेननानै गासै 2000 किल'मिटार साइकेल सालायनानै दिनै तिनसुकिया सफैनो हायो। तिनसुकिया सफैनाय समाव अहम जातीयतावादी युवा छात्र परिषदनि लेङाइ आफादगिरि कन गगैया दीपज्योति आरो आफ्ताबमोनखौ तिनसुकिया जिल्लानि मावखुलियाव बरायो। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নলবাৰী জিলা সমিতিৰ সদস্য আৰু আমাৰ সতীৰ্থ দীপজ্যোতি বেজবৰুৱা আৰু আফতাব ৰহমান দুয়োগৰাকী সদস্যই 14 ছেপ্টেম্বৰৰ পৰা গুৱাহাটীৰ মুখ্য কাৰ্যালয়ৰ পৰা তেখেতসকলে অসমত ইনাৰ লাইন পাৰ্মিট সাব্যস্ত কৰাৰ দাবীত আৰু ইনাৰ লাইন আন্তঃৰাজ্যিক পাৰপত্ৰ ব্যৱস্থা প্ৰচাৰৰ বাবে তেখেতসকলে 14 ছেপ্টেম্বৰৰ পৰা গুৱাহাটীৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ মুখ্য কাৰ্যালয়ৰ পৰা তেখেতসকলে চাইকেল মাৰি দুয়োগৰাকী ব্যক্তিয়ে চাইকেল মাৰি অসমৰ প্ৰতিখন জিলাত তেখেতসকলে চৰি গৈছে। প্ৰতিখন জিলাত তেখেতসকলে সমাৱেশ কৰিছে আৰু তেখেতসকলে চাইকেল মাৰি তেখেতসকলে ইনাৰ লাইন পাৰ্মিটৰ ওপৰত তেখেতসকলে প্ৰচাৰ চলাই আছিলে। আজি তিনিচুকীয়াত উপস্থিত হৈছে। গতিকে আমি এই দুয়োগৰাকী সংগ্ৰামী সতীৰ্থলৈ আমি আন্তৰিকভাৱে তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ, কাৰণ তেখেতসকলে সদূৰ নলবাৰীৰ পৰা অতি কষ্টৰে চাইকেল মাৰি ইনাৰ লাইন পাৰ্মিটৰ বাবে তেখেতসকলে যিটো প্ৰচাৰ চলাইছে, যিটো কষ্ট কৰিছে, তাৰ কাৰণে আমি তেখেতসকলক আনন্দিত হৈছোঁ আৰু আমি উৎসাহিত হৈছোঁ। আৰু দুয়োগৰাকী ব্যক্তিক আমি তিনিচুকীয়া জিলা সমিতিৰ কাৰ্যালয়ত আজি তেখেতসকলক ৱেলকাম কৰিছোঁ, আমাৰ ফালৰ পৰা আদৰণি জনাইছোঁ আৰু আশা ৰাখিছোঁ এই দুয়োগৰাকী সতীৰ্থৰ যি কাম, যি পদক্ষেপ, সেই পদক্ষেপে আমাক ইনাৰ লাইন পাৰ্মিট সাব্যস্ত কৰাত আমাক অৰিহণা যোগাব বুলি আমি অনুভৱ কৰিছোঁ। আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সদস্য হয় আৰু যি যুৱ ছাত্ৰ পৰিষদৰ মুখ্য কাৰ্যালয় আছে গুৱাহাটী চানমাৰীস্থিত, তাৰ পৰা আমি চাইকেল যাত্ৰা আৰম্ভ কৰিছোঁ। যোৱা 14 ছেপ্টেম্বৰ তাৰিখৰ পৰা আমি সমগ্ৰ অসমতে প্ৰায় 2000 কিলোমিটাৰ চাইকেল যাত্ৰাৰে যি অসমৰ চুকে কোণে যুৱ ছাত্ৰ পৰিষদৰ যি জন্মলগ্নৰ দাবী আছিল অসমত আন্তঃৰাজ্যিক পাৰপত্ৰ ব্যৱস্থা প্ৰৱৰ্তনৰ, আৰু সেই বাৰ্তা আমি জনসাধাৰণৰ উদ্দেশ্যে যি আমাৰ খিলঞ্জীয়া ভূমিপুত্ৰৰ সুৰক্ষাৰ সুবিধাৰ্থে আমি এই চাইকেল যাত্ৰা আৰম্ভণি কৰিছোঁ, যাতে আমি ইনাৰ লাইন পাৰ্মিটৰ কথাটো জনসাধাৰণক বুজাই দিব পাৰোঁ। যিমান পাৰোঁ চেষ্টা কৰি আছোঁ, যি বোলে ইনাৰ লাইন পাৰ্মিট আমাক কিয় প্ৰয়োজন, আজি আমি ইনাৰ লাইন পাৰ্মিটৰ বাবে কিয় ওলাই আহিব লগা হৈছে নলবাৰীৰ পৰা চাইকেল চলাই পিনে, যে সেইখিনি আমি জনসাধাৰণক বুজাই আছোঁ যে যদি আজি ইনাৰ লাইন পাৰ্মিট অসমত থাকিলেহেঁতেন তেতিয়াহ'লে কাৰ নিচিনা এখন ক'লা আইন আমাক আজি জাপি দিব নোৱাৰিলেহেঁতেন। আৰু আমি যোৱাকালি শদিয়াৰ পৰা তিনিচুকীয়ালৈ আহিলোঁ আৰু শদিয়াৰ যি শান্তিপুৰ ঠাইডোখৰ আছে আৰু তাত আমাৰ অসমৰ সীমা, অসম অৰুণাচলৰ সীমা হয় এইটো, আৰু আমি দেখি আহিছোঁ তাত যে অৰুণাচলৰ গাড়ীবিলাক অসমৰ পিনে যেনেদৰে আহি আছে, ধৰি লওক তেওঁলোকে ব্যৱসায় বাণিজ্য কৰাৰ কাৰণে হওক, কৰ্মসূত্ৰে হওক, তেওঁলোকে অসমত সোমাই আছে। কিন্তু আমি যদি আজি অৰুণাচলত সোমাব লগা হয় তেতিয়াহ'লে আমি পাৰ্মিশ্যন ল'ব লাগে, যে কিয় যাম বা কি কাৰণত যাম। যে তেওঁলোক অৰুণাচল ৰাজ্যখন অসমৰ পৰা মানে কোনো ধৰণৰ ধৰি লওক ক্ষতি নকৰে, কাৰণ তেওঁলোক আমি তাত মানে চোৰৰ নিচিনাকৈ সোমাব নোৱাৰোঁ, তেওঁলোকৰ আমি অনুমতি ল'ব লাগে। গতিকে আৰু কিন্তু বাকী ৰাজ্যবিলাকৰ পৰা আমাৰ অসমত আজি যেনেধৰণে বহিঃৰাজ্য হওক, বহিৰ্দেশৰ প্ৰব্ৰজন ঘটি আছে, তাৰ পৰা আমি অসমীয়া খিলঞ্জীয়া ৰাইজ অতি কম সময়ৰ ভিতৰত মানে কি নিবনুৱা ভূমিহাৰা হৈ আছোঁ, মানে যদি আমাৰ অসমত ইনাৰ লাইন পাৰ্মিটৰ প্ৰৱৰ্তন নহয়।